হেল্ল' ফ্ৰেণ্ডছ, ব'লক আজি মাজুলীলৈ যাওঁ আৰু মাজুলীলৈ যাম এই দুখন স্কুটিৰ লগতে। তো ব'লক ৰাতিপুৱাই শুই উঠিয়ে ওলালোঁ, শুই উঠিছোঁ আৰু মাজুলীলৈ বুলি যাত্ৰা কৰিছোঁ। ব'লক এটা বিশেষ কাৰণত যাম, কাৰণটো কি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। 4:34 ওলালোঁ, ব'লক এতিয়া যাওঁ আমি। আৰু চব শ্ল' মোশ্যনত মই চাবিটো লৈ ল'লোঁ। এতিয়া মোৰ মেইন বাহনখন অন কৰি লওঁ। ব'লক এতিয়া আপোনালোকক মই দেখাইছোঁ, চব 17,550 কিলোমিটাৰ ৰানিং চলি আছে আৰু তেলো আছে ফুল। গতিকে কিমাননো তেল খৰচ হয় আৰু কিমান কিলোমিটাৰ আমি গ'লোঁ আপোনালোকে A to Z এই ভিডিঅ'টোৰ যোগেদিয়ে গম পাই যাব। তো ব'লক ভিডিঅ'টো দেৰি নকৰিব আৰু কোনো স্কিপ নকৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক। তো আমি যোৰহাট পালোহি আৰু যোৰহাটৰ অলপ ভিউ পইণ্ট আপোনালোকক দেখাই লৈছোঁ। তাৰপিছত যাম, কি দেখাম গম পায়ে আপোনালোকে, ৱেইট কৰক। তো 6:37 আহি ফাইনেলি পাই গ'লোহি নিমাতী ঘাট আৰু এতিয়া চাওক 17,663। অথনি আছিলে 17,555। তো 86 কিলোমিটাৰ আমি ৰানিং কৰিলোঁ আৰু মাইলেজটো আপোনাৰ 30। এয়া চাওক তেল ফুল আছিলে, এতিয়া 1.5 লিটাৰ তেল এদাই হৈছে। তো কিমান হ'ব মাইলেজটো, ৰ'ব, 30-35 মান দিয়ে চাগে। আৰু এই স্কুটি এনেও মাইলেজটো কম, আপোনালোকেতো জানেই। তো এতিয়া আপোনালোকক মই দেখাম নিমাতী ঘাটৰ ভিউ পইণ্টবিলাক, ব'লক। MV ৰাণী গাই দিলোঁ এইখন, ইয়াতে চিট থাকে, এইবিলাক জাহাজ। আৰু ইয়াত চাওক পানী দেখিছেই আৰু ব্ৰহ্মপুত্ৰ পাৰটোৱে আই। আৰু ফ্ৰেণ্ডছ টিকট কাটিবলৈ গৈছিল মাহঁতৰ লগতে আহিছিলোঁ মই। তো 7:30 ফেৰি পাইছোঁ। ইমান ৰাতিপুৱাই অহা অনৰ্থকেই হৈ গ'ল, এঘণ্টা ইয়াত ৱেইট কৰিব লাগিব। তো ফ্ৰেণ্ডছ ৱেইটো কৰিছোঁ আৰু আপোনালোকক মই ভিউ পইণ্টবিলাকো দেখাই আছোঁ, নিমাতী ঘাটৰ পৰিৱেশবিলাক আপোনালোকে চাই যাওক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন চাওক, এখন নাও। তো ফ্ৰেণ্ডছ এই ঘৰটো যে দেখিছে, ইয়াতে টিকট কটা হয়। ইয়াত টিকট কাটোতে কিছুমান ফৰ্মেলিটি থাকে, এইবিলাক পূৰ কৰিব লাগে আৰু টিকেটটো পাই যায়। তো এইবিলাক ফৰ্মেলিটি আমাৰ বায়ে পূৰণ কৰিলেই, মই টিকট নাকাটিলোঁ আৰু সেই ভিডিঅ'টো নেদেখালোঁ। তো আপোনাৰ ফোন নাম্বাৰ, এইজ আৰু স্কুটি নাম্বাৰ তেনেকুৱা যদি থাকে এইবিলাক পূৰাব লাগে আৰু টিকটটো কটাৰ পিছত এণ্ট্ৰিও কৰিব লাগে। ক'ত এণ্ট্ৰি কৰে সেইটো আপোনালোকক দেখাম, ব'লক। আৰু ফ্ৰেণ্ডছ এণ্ট্ৰি কৰা জেগা ইয়াতে আপোনালোকৰ ফোন নাম্বাৰ সুধিব আৰু কি আহিছে লগত সেয়া সুধিব। আৰু চাওক এইখনেই নাও যোনখনত আমি যাব লাগিব। তাৰ আগতে আপোনালোকক মই দেখাম নাওখনলৈনো কেনেকৈ গাড়ীবিলাক উঠায়, ব'লক চাই লওক আপোনালোকে। বহুত মিলাবলগীয়া হয় ফ্ৰেণ্ডছ উঠাওঁতে। এয়া চাওক ফ্ৰেণ্ডছ, অলপ কষ্টকৰেই হয় কামটো। এতিয়া আমাৰ বচন্তিখনো উঠাব লাগিব। এয়া চাওক বচন্তিখন উঠাটোতো আৰু ৰিক্সৰ। এইখন নাওখনৰ ওপৰত উঠাই, এইখন টিং যে দেখিছে, টিঙৰ ওপৰত বাইক উঠাব লাগিব। তো এতিয়া মোৰ পাল উঠোৱা স্কুটি। দেখিলেই ন কিমান ৰিক্স হয় উঠোৱাটো। এতিয়া হ'লেও মই নমাব লাগিব স্কুটিখন। তো ভিডিঅ'টো কৰিবতো নোৱাৰোঁ এটাহাতে, আৰু আধাটোকো আনি দিলোঁ। এয়া চাওক এনেকৈ ওপৰলৈ স্কুটিখন উঠাই নিয়ে, ওপৰলৈ উঠাই দিবলৈ মোৰ দমটো নহ'লে। এয়াই চাওক, এতিয়া ব'লক নাওখনৰ ভিতৰলৈ সোমাই যাওঁ। এইখন চাওক, নাওখনৰ চিটবিলাক সৰুৱে হয় কিন্তু ধুনীয়া আৰু ফ্ৰেণ্ডছ চাওক, আছে 100টামান চিট চাগে। আৰু এইটো চাওক ছেফটিৰ কাৰণে লাইফ জেকেট দি থৈছে, প্ৰত্যেকটো চুকতে একোটাকৈ লাইফ জেকেট দেখিবলৈ পাব আপোনালোকে। 4টা চুকত লাইফ জেকেট। আৰু ফাইনেলি আমি পাই গ'লোহি মাজুলী। শান্তি নাৱৰ ভিতৰৰ পৰা ওলাই আহি। এয়া চাওক এতিয়া গোটেই বাইকখিনি নমাব। ইয়াতো
নমোৱা প্ৰচেছটো বহুত দীঘলীয়াই হয়। এয়া চাওক গাড়ীবিলাক নমাইছে টিঙৰ ওপৰৰ পৰা। আৰু এয়া নিমাতী ঘাটৰ ভিউ পইণ্টটো দেখাইছোঁ। এয়া মাজুলীৰ পৰিৱেশ। ভাবিলোঁ নিমাতী ঘাটৰ ভিউ পইণ্টটোকে দেখাই লওঁ। তো আপোনালোকক যে কৈছিলোঁ এটা বিশেষ কাৰণটো কি জানিবলৈ পাৰ্ট 2 চাব। এই ভিডিঅ'টো বেছি দীঘলীয়া হ'ল, এই ভিডিঅ'টোতে গোটেইখিনি মই কৈ নিদিওঁ। পাৰ্ট 2 অতি শীঘ্ৰে আহি আছে, ৱেইট কৰিব।